নমস্কাৰ খুলুমবাই বহুতেই ভাল লাগিছে ইয়াতে নাচি পাৰ্টিচিপেট কৰি আৰু বহুত ধুনীয়াকৈ ইয়াতে প্ৰেক্টিচ কৰাই আছে আমাৰ ধীৰজ ছাৰে আৰু চবেই একেলগে মিলিখিনি যাতে অনুষ্ঠানটো মানে সফল বনায় আৰু অমিত শ্বাহ আহিবলগীয়া আছে আৰু আমাৰ মামাও আহি আছে খুবেই ভাল লাগিছে আৰু আৰচো গোৱা হ'ব কেইহাজাৰ সেইটো মই ইমান কনফাৰ্ম নহয় বাৰু আৰু খুবেই ভাল লাগিছে আৰু যাতে আমাৰ বড়ো ট্ৰাইবৰ মানে বিষয়ে চবেই জানে গোটেই অসমবাসীয়ে জানে আৰু বাহিৰতো যাতে গম পাওক যে আমাৰ অসমত যে চবতকৈ ডাঙৰ ট্ৰাইবেল বড়ো আমাৰ আছে বড়ো ট্ৰাইব আছে আৰু খুবেই ভাল লাগিছে আৰু যেনেকৈ আপোনালোকে চালে যে ইমান ধুনীয়াকৈ প্ৰেক্টিচ হৈ আছে আৰু একেলগে যেতিয়া ডান্স কৰিব নাচিব বহুত ভাল লাগিছে বাগৰুম্বা নৃত্য কৰিছে আৰু ঢেৰ কিবাকিবি অকল বাগৰুম্বাই নহয় বড়োৰ ভিতৰত ঢেৰ মানে ডান্স ফৰ্ম আছে তাতে চিখৰি আছে বাগৰুম্বা আছে আৰু মচাগলাং নাই খুব মানে ধুনীয়া লাগিছে আৰু এইখিনিত এতিয়া চবেই মানে ৰেষ্ট কৰি আছে যিহেতু বহুত প্ৰেক্টিচ হৈ গ'ল আজি গোটেই দিনটো আৰু সেয়াই মই ভাল লাগিছে আপোনালোকক সকলোলৈ মিডিয়া পাৰ্চন যিমান আছে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইয়াত আহি উপস্থিত হৈছেহি আগন্তুক আহি থকা যি আমাৰ বাথৌ মহাসভাৰ 13তম ত্ৰিবাৰ্ষিক অধিৱেশন যে হ'বলৈ গৈছে তাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ মই আমাৰ চাব কমিটি কালচাৰ চাব কমিটিৰ তৰফৰ পৰা মই আমাৰ ধুনীয়া প্ৰস্তুতি চলি আছে আমাৰ এই ঠেলামাৰা আঞ্চলিক অঞ্চলৰ যিমান গাঁও আছে যিসকল ছাত্ৰ ছাত্ৰী আছে নাচিব পৰা তেওঁলোকক আমি শিকাই আছোঁ আমাৰ ইয়াত শিকাবৰ কাৰণে ডান্স মাষ্টাৰ বাঁহী মাদল সকলো আহিছে আৰু তাৰ বাদেও অহা 2-3 তাৰিখৰ পৰা আমি আমাৰ শোণিতপুৰ জিলাৰ আমাৰ ঠেলামাৰা অঞ্চলৰ বাদে শোণিতপুৰ জিলাৰ যিমান কেইখন আমাৰ আঞ্চলিক আছে যিমানসকল আঞ্চলিকৰ ছোৱালী বা ল'ৰা হওক যিসকলে অংশগ্ৰহণ কৰে তেওঁলোকক আমি অলৰেডি এৱাৰনেছ প্ৰগ্ৰাম আমি কৰি ৰাখিছোঁ তেওঁলোক আহি ইয়াত অংশগ্ৰহণ কৰিব কমচে কম আমি 200-250 ল'ৰা ছোৱালীক আমি নচুৱাই মানে এটা ভাল পৰিৱেশ মানে ধুনীয়া এটা সুন্দৰ প্ৰদৰ্শন কৰিবলৈ আমি গৈ আছোঁ আৰু অমিত শ্বাহ আহিব কেন্দ্ৰীয়